নলবাৰীত ইলেক্ট্ৰনিক মিডিয়া সন্থাৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈ প্ৰতিজন সংবাদকৰ্মীক জনোৱা হ'ল বিশেষ অভিনন্দন। সাম্প্ৰতিক সময়ত সাংবাদিকৰ প্ৰত্যাহ্বান অধিক বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। নলবাৰী প্ৰেছ ক্লাবত ইলেক্ট্ৰনিক মিডিয়া সন্থাৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন দিনজোৰা কাৰ্যসূচীৰে ৰূপায়ণ কৰা হয়। নলবাৰী প্ৰেছ ক্লাবৰ সম্পাদক মজিবুৰ ৰহমানে আঁত ধৰা সভাখন ইলেক্ট্ৰনিক মিডিয়া সন্থাৰ সভাপতি আনছুল হকে সঞ্চালনা কৰে। উক্ত সভাত মূল আলোচ্য বিষয় আছিল ইলেক্ট্ৰনিক মিডিয়াৰ বিশ্বাসযোগ্যতা আৰু প্ৰত্যাহ্বান। আলোচক হিচাপে উপস্থিত থাকে স্ত্ৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান MNC বালিকা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ কৃষ্ণচন্দ্ৰ গৌৰ। সভাত উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, জ্যেষ্ঠ সাংবাদিক ৰমেন কলিতা, কমলেশ শৰ্মা, M মহিবুৰ ৰহমান, অৰবিন্দ চক্ৰৱৰ্তীকে প্ৰমুখ কৰি জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা সংবাদকৰ্মীসকল। উক্ত সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকসকলৰ বিভিন্ন প্ৰত্যাহ্বান সম্বন্ধে অৱগত কৰায়। মিডিয়া সন্থাৰ এই দ্বিবাৰ্ষিক অধিৱেশনৰ উপস্থিত থাকি মই সকলো সাংবাদিকলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যাহ্বানমূলক এই পৰিস্থিতিত যাতে সাংবাদিকসকলে সুন্দৰভাৱে মোকাবিলা কৰি আগুৱাই যাব পাৰে, সমাজক সেৱা কৰিব পাৰে। কাৰণ এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত আমি মফচলীয় অঞ্চলৰ সাংবাদিকসকল কেনেকৈ নিজক চলাই ৰাখিম, এইটো এটা ডাঙৰ প্ৰত্যাহ্বান। আৰু এই প্ৰত্যাহ্বানক নেওচি সাংবাদিকসকলে সুন্দৰভাৱে ৰাষ্ট্ৰৰ সেৱাত, দেশৰ সেৱাত কাম কৰক। আৰু এজন জনপ্ৰতিনিধি হিচাপে মই যিমান দূৰ পাৰোঁ গণতন্ত্ৰৰ এই চতুৰ্থ স্তম্ভৰ সেনানীসকলক সদায় লগত থাকি একেলগে কাম কৰি যোৱাৰ চেষ্টা কৰিম। নিশ্চয়কৈ সাংবাদিকসকলৰ সমস্যালৈ আমাৰ চৰকাৰ অৱগত আৰু সেই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে কিছু পদক্ষেপ আমাৰ চৰকাৰে লৈছে, কিন্তু সেই পদক্ষেপেই যথেষ্ট নহয়। আমাৰ বিভাগীয় মন্ত্ৰী বিভিন্ন অনুষ্ঠানৰ লগত, সংস্থাৰ লগত এই সম্পৰ্কে আলোচনাও কৰি আছে। মই ভাবোঁ যে কম দিনত আমি এনেকুৱা কিছু সকাহ দিব পাৰিম যিয়ে মফচলীয় অঞ্চলৰ সাংবাদিকসকলক সহায়ক হয়। উল্লেখ্য, উক্ত সভাত ইলেক্ট্ৰনিক মিডিয়া সন্থাৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লয় সন্থাটোৰ প্ৰতিষ্ঠাকালৰ সভাপতি আনছুল হকে। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365।